প্ৰফিট ইয়াত ধৰাই আছে, যি প্ৰফিট পাব লাগে, কিন্তু কামটো ভালকৈ কৰিব লাগিব, ছাষ্টেইনেবিলিটি থাকিব লাগিব। যোৱা চৰকাৰৰ আমি এটা হিচাপ কৰিছিলোঁ, যোৱা 15 মাহ ধৰি এটা নিটকন বুলি কোম্পানী লিমিটেডক দায়িত্ব দি আমি অডিট কৰালোঁ। প্ৰায় 3000 কোটি টকাৰ এটা লাইবিলিটি আমাক দেখাইছিলে ধাৰ। আমি যেতিয়া হিচাপ কৰি ওলালোঁ, যোৱাকালি আমাৰ চব হিচাপ হৈ গ'ল। 8100 স্কিম আছিলে, এই 8100 স্কিমৰ ভিতৰত প্ৰায় 5000 স্কিমে ফলছ আছিলে, 5000 স্কিম নায়ে। 1500টা স্কিম কামেই নকৰিলে, এডমিনিষ্ট্ৰেশ্যন এপ্ৰুভেল দিছে, কামেই কৰা নাই। আৰু কেইবা হাজাৰ স্কিম কাম কৰা দেখাইছে, পেপাৰত কমপ্লিট দেখাইছে কাম কৰাও, কিন্তু বিল ক্লেম কোনো কৰা নাই, বিল ল'বলৈ অহা নাই। আপোনালোকে কওক, মানুহ এজন কাম কৰাৰ পিছত কি বিল নিবিচাৰে নেকি? যদি কাম জেনুইনলি কৰে, কিয় 1000 কোটিৰ কাম কৰিলে কিন্তু এজনো বিল বিচাৰিব অহা নাই অফিচত? 5 বছৰ হ'ল। তাৰমানে এইটো ফলছ আছিলে। এইবিলাক আমি চব ক্লিয়াৰ কৰি দিলোঁ। অহা সময়ত যোনে চৰকাৰ চলাবলৈ আহে, খুব ভালকৈ চৰকাৰ চলাব পাৰিব। BTC যিমান ঝামেলা আছে এইটো আমি ক্লিয়াৰ কৰি দিলোঁ। ইয়াৰ ভিতৰত আমি কিছুমান ফাইল বিচাৰি পালোঁ, এদিনতে ৱাৰ্ক অৰ্ডাৰ দিছে, এদিনতে বিলো দিছে। আৰু কিছুমান ফাইল পালোঁ আমি 35% কাম কৰিছে, কিন্তু সেই কামটো হেণ্ড অভাৰ দিছে, আৰু হেণ্ড অভাৰ লৈছেও, চাইন কৰা আছে, কিন্তু ডেট নাই। তেনেকুৱা গুণ্ডগোল লাগি আছিলে। বহুত ফাইল এতিয়াও অফিচত নাই। এনেকুৱা হ'লে চৰকাৰ নচলিব। তো এইকাৰণে এতিয়া বিশেষভাৱে আমি এডুকেশ্যনটো বহুত গুৰুত্ব দিছোঁ। 1000 স্কুল এডাপশ্যন কৰিছোঁ, টিচাৰ ট্ৰেইনিং চলি আছে। বহুত ভেকেণ্ট পষ্ট আছিলে, এই ভেকেণ্ট পষ্টবিলাক ফিল আপ কৰাৰ কাৰণে 99 শিক্ষকৰ নিযুক্তি দিলোঁ। টেট পাছ কৰি থকাবিলাকক নিযুক্তি দিম। এতিয়া ইয়াৰ এটা প্ৰচেছ চলি আছে, যিখিনি আছে। আকৌ BTC টেট হ'ব, টেট কৰিবলৈ গৈ আছোঁ। আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাক ক্লিয়াৰেন্স দিছে যে BTC টেট পাতাৰ কাৰণে। गरेश्वराव सुक्लाय बोखावदै होनायाव ERMनि सिङाव गासै 259 कोटी रांनि आसनिनि अन्थाइ खाम्फा गायसनदों। अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लादों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। बाक्सा जिल्लानि गरेश्वर सुक्लायाव ERMनि बेन्दोंआव सुक्लाय बोखावदै होनायनि दिनै 23 जानुवारि खालाराव 229 कोटी रांनि आसनिनि अन्थाइ खाम्फा गायसननाय जायो। अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लादों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिटिआरनि बोखावदै होनाय बिफाननि EM दिगान्त बरुवा, 22 नं तामुलपुर विधानसभा बियाबनि MLA जलेन दैमारी, दावबायारि बिफाननि EM धर्म नारायण दास, रोगाथाइ बिफाननि EM रनेन्द्र नार्जारी, 30 नं गरेश्वर बियाबनि MCLA पवित्र कुमार बर', सुक्लाय बोखावदै होनायनि मावफुं दोरोंगिरि CHT बिथांजों लोगोसे OSD आरो बिटिआरनि स्टाफ MCLA सम्पापुति डेका बिथांमोनजों लोगोसे गरेश्वर ओनसोलनि गासै ठिकादारफोरा बे हाबाफारियाव बाहागो लादों। सुक्लाय बोखावदै होनायनि अन्थाइ खाम्फा गायसननाय हाबाफारियाव गोजा फिथा हास'नानै होनायजों लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बुंथियोदि सुक्लाय बोखावदै होनाया आसामनि गेजेरावनो मोनसे गोजाम प्रजेक्ट। बे प्रजेक्टनि गेजेरजोंनो ओनसोलनि आबादारि रायजोफ्रा 20,000 हेक्टर हायाव आबादनि गेजेरजों आबादारि रायजोफ्रा मुलाम्फा जागोन होननानै बुंथियो। सुक्लाय जितु इरिगेशन प्रजेक्ट আছে আমাৰ गरेश्वर ডিভিজনৰ আণ্ডাৰত, ইয়াত ARNৰ 259 crore এটা ফাণ্ড আহিছে। এইটো ৰিন'ভেশ্যন কৰাৰ কাৰণে, নতুন কনষ্ট্ৰাকশ্যনৰ কাৰণে, নতুন কেনেল বনোৱাৰ কাৰণে। তো ইয়াৰ আজি শুভাৰম্ভ হৈছে। আমাৰ EM ইৰিগেশ্যন দিগন্ত বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত আছে। EM টুৰিজিম ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া ইয়াত উপস্থিত আছে। EM আমাৰ যিটো আছে ট্ৰেন্সপৰ্টৰ ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া উপস্থিত আছে। আমাৰ সকলো MCLA MLA বিষয়াসকল সব আছে। আৰু আজি আমি সকলো আনন্দিত হৈছোঁ, অঞ্চলৰ ৰাইজে আনন্দিত হৈছে। সুক্লাই যিটো ইৰিগেশ্যন প্ৰজেক্ট, সেইটো ওৱান অফ দি অল্ডেষ্ট ইৰিগেশ্যন প্ৰজেক্ট অসমৰ, আৰু সেইটোৱে এটা মাত্ৰ যিটো আছে বহুত সফল এটা ইৰিগেশ্যন প্ৰজেক্ট। তো সেই প্ৰজেক্টটো ইমান বছৰে এই অঞ্চলৰ ৰাইজ আৰু আমাৰ বিভাগে ইমান ভালকৈ ৰাখিছে, ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰজেক্টটো যদি ভালকৈ প্ৰচলন হয়, কমসে কম 20,000 মানে হেক্টৰ মাটি ইয়াত মানে খেতি কৰিব পাৰিব। আৰু এই অঞ্চলটো এটা কৃষিজীৱী এটা অঞ্চল, কৃষিৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো সপোন
যে ডাবলিং ফাৰ্মাৰ ইনকাম যিটো এনাউন্স কৰিছিলে এইটো কৰিব কাৰণে আমাৰ ইয়াত যিটো পানীৰ যিটো যোগান সেইটো ভালমতে হ'বৰ কাৰণে এই ইৰিগেশ্যন প্ৰজেক্টটো খুব প্ৰয়োজন মই আশা কৰিছোঁ আমাৰ বিষয়াসকলে যিটো প্ৰজেক্ট ইয়াৰ কামটো সফলভাৱে কৰাত সকলো দিশৰ পৰা চেষ্টা কৰিব আৰু কণ্ট্ৰেক্টৰসকলে যিসকলে কাম পাইছে তেখেতসকলেও কমচে কম ভাল কোৱালিটিৰ কাম কৰিব আৰু ইৰিগেশ্যন প্ৰজেক্টটো ছাষ্টেইন কৰাৰ কাৰণে প্ৰচলন কৰাৰ কাৰণে তেখেতসকলে এই কথাটো নজৰ দিব আমাৰ যি শুক্লাই এক্সটেনশ্যন ৰিন'ভেশ্যন এণ্ড মডাৰ্নাইজেশ্যন এইটোৰ বাবদ এই কেন্দ্ৰীয় চৰকাৰে আমাক 258 কোটি টকাৰ এটা অনুদান আগবঢ়াইছে আৰু এইটো ইমান দিন আগতে বনোৱা স্কিম এইটো মডাৰ্নাইজেশ্যন ৰিন'ভেশ্যন দৰকাৰ আছিলে আৰু এই ৰিন'ভেশ্যনে আমাৰ কমলপুৰ ৰঙিয়া আৰু তামোলপুৰ এই বিধানসভা সমষ্টিৰ যি এলেকা আছে সেইটো সাঙুৰি ল'ব আৰু এইটো আমাৰ খুব দৰকাৰ আছিল এইটো এটা ছাকচেছ স্কিম ইৰিগেশ্যনৰ শুক্লা স্কিমটো এটা ছাকচেছ স্কিম এইটোৰ জৰিয়তে বহুত খেতিয়ক ৰাইজ লাভ হৈছে আৰু এই অনুদানটো আগবঢ়াই অনাৰ ক্ষেত্ৰত আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া তেওঁলোকৰ অৱদান আছে তেওঁলোকে যোৱাবেলি আমাৰ যি জলশক্তি মন্ত্ৰী আছে কেন্দ্ৰীয় গজেন্দ্ৰ সিং শেখাৱতক লগ কৰি এই অনুমোদন জনাইছিল এই ক্ষেত্ৰত তেওঁলোকক মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি ষ্টেট শ্বেয়াৰ এইটো আমাৰ অসম চৰকাৰৰ পৰা দিয়াৰ এটা সিদ্ধান্ত লৈছে তেওঁকো ধন্যবাদ জনাইছোঁ আমাৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহালদেৱেও আমাক সহায় কৰি আছে আৰু এইখিনি সহায়ৰ জৰিয়তে আমাৰ এই কামখিনি হৈছে ইয়াৰ বাহিৰেও আমি এইবাৰ BTCত প্ৰায় 100 স্কিম বুলি এটা প্ৰজেক্ট পাইছোঁ 500 কোটি টকাৰ আমাৰ BTRৰ বিভিন্ন অঞ্চলত এই 4খন জিলাৰ বিভিন্ন অঞ্চলত 100টা স্কিম হ'ব এইখিনি হ'লে আমাৰ মোটামুটি জলসিঞ্চনৰ যিটো সমস্যা সেইটো সমাধান হ'ব কিন্তু মই এটা অনুৰোধ ৰাখিছোঁ ঠিকাদাৰসকলক যিয়ে আবণ্টন পাব কামৰ তেওঁলোকে যাতে সময়মতে কামখিনি কৰি দিয়ে কাৰণ মই যিহেতু BTCৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো চাই আছোঁ মই এতিয়া 2012-13-14 বিল আমি এতিয়ালৈ দিছোঁ তেওঁলোকে কামেই কৰা নাছিল ইমান দিনে তো সেইকাৰণে যোনে নিবিদা পায় আবণ্টন পায় কামৰ তেওঁলোকে যাতে সময়মতে কামখিনি কৰে তেতিয়াহ'লে প্ৰকৃতাৰ্থত আমাৰ স্কিম ছাকচেছ হ'ব বা খেতিয়ক ৰাইজ লাভান্বিত হ'ব নহয় আগতে কিছুমান ঠাইত সেই প্ৰব্লেমটো হৈছে মই আজি বক্তব্যটো দিছোঁ এতিয়াৰ ইঞ্জিনিয়াৰবিলাকে লেভেলটো ভালকৈ নাচোৱাকৈ জধা মধা কেনেলবিলাক বনাবৰ কাৰণে দিয়ে সেইবিলাক ইনকুৱাৰী হৈছে আৰু সেইবিলাকৰ কাৰণে পথাৰটো ডাউনত থাকে পথাৰটো ওপৰত থাকে কেনেলটো বহুত ডাউনত থাকে তো লেভেল নিমিলোৱাৰ কাৰণে এই প্ৰব্লেমটো হৈছে মই এইবাৰ যোৱাবেলি মিটিঙতো কৈছোঁ এইবাৰ আমি এই কথাখিনি যি 100 স্কিম হ'ব আমাৰ গাঁৱে ভূঞে এই 4খন এই লেভেলটো ঠিক কৰি আমি কামখিনি কৰিলে এই সমস্যাটো নাথাকিব কিছু জেগাত আমি দেখা পাইছে যোৱা বছৰ যিটো ৰিপেয়াৰিং কৰিছে সেইগিলা জেগাত আজি পানী পাবলৈ সক্ষম হোৱা নাই এই ক্ষেত্ৰত কি হ'ব নাই সেইটো আপোনালোকে স্পেচিয়েলি দেখাই দিব আমি নিশ্চয় চাম কাৰণ এইটো আমাৰ BTR বাকীৰ পইচা এইটো আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ BTCলৈ পঠাইছে তো এই পইচাৰ সহযোগ আমি হয় আমাৰ খেতিয়ক ৰাইজ হয় আমি পইচাটো অথলে যাব দিব নোৱাৰোঁ আমি খেতিয়ক ৰাইজৰ সমস্যাটো যিকোনো প্ৰকাৰে সমাধান কৰিম কোনোবা বিষয়া গাফিলতিৰ ক্ষেত্ৰত এই আপুনি কোৱা অভিযুক্ত হ'ব পাৰে যদি আপোনালোকে স্পেচিয়েলি মোক দেখাই দিয়ে মই নিশ্চয় এইখিনি চাই ব্যৱস্থা ল'ম আজি আমাৰ শুক্লা ইৰিগেশ্যন প্ৰজেক্টৰ ERM 259 crore চেংচন হৈছিলে এই চেংচন হোৱা স্কিমটো আজি আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই শুভাৰম্ভ কৰিছে এই কাৰ্যসূচীত উপস্থিত হৈ বহুত আনন্দিত হৈছোঁ মোৰ সমষ্টিতে এই প্ৰজেক্টটো হৈছে আৰু এইটো শুক্লা প্ৰজেক্টটো 1972 চনত জন্ম হৈছিলে ইয়াৰ পাছত কমপ্লিট হৈছিলে 1978 1978 কমপ্লিট হৈছিলে ইয়াৰ পাছত কমপ্লিট হোৱাৰ পাছত ধুনীয়াকৈ আমাৰ খেতি পথাৰত যিখিনি পৰিকল্পনা লৈ কাম কৰিছিলে এইটো ছাকচেছ হৈছিলে তো আহি মাজত যিখিনি খেতিয়কে পানী পাব লগা আছিলে এইখিনি মাজত পোৱা নাছিলে আৰু বহুতো কাম কৰিব লগা আছিলে আৰু মাজত অলপ 2020 চনত এনেকুৱা মানে
নাবাৰ্ডৰ পৰা কাম কৰিছিলে তথাপিও মানে যেনেকুৱা ছাকচেছ স্কিম আছিলে শুক্লা প্ৰজেক্ট অসমৰ ভিতৰত নাম থকা হৈছে আঁচনিটো প্ৰজেক্টটো তো যিখিনি নাম আছে সেই হিচাপে আমাৰ খেতিয়কে যিখিনি পানী পাব লগা আছিল সেইখিনি পোৱা নাছিল সেই হিচাপে আমাৰ কেন্দ্ৰ চৰকাৰৰ পৰা আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু বিটিআৰ গভৰ্ণমেণ্টৰ নেতৃত্বত আমাৰ ARM স্কিম চেংচন হৈছে আজিৰ পৰা আৰম্ভ হ'ল মই আশা কৰিছোঁ এই স্কিমৰ দ্বাৰা মোৰ সমষ্টিতে 4টা VGDC কভাৰ হ'ব নাওকাটা টেঙাজাৰ মোহৰিপাৰা আৰু নিজ বেতনা VGDC মানে এই 2টা কেনেলিটিৰ মাজেদি যায় এই খেতি পথাৰত বহুত পানীৰ কাৰণে অসুবিধা আছিল মোৰকো অভিযোগ দি আছিলে যিখিনি অসুবিধা আছিল খেতিয়কৰ এই সমাধান হ'ব এইটোৰ কাৰণে মই আজি বিটিআৰ প্ৰধান প্ৰমোদ বৰা শিৱ ছাৰক ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ দিছোঁ কিয়নো খেতিয়কে যেতিয়া প্ৰডাকশ্যন হ'ব ইকনমিক চাউণ্ড হ'ব তেতিয়া দেশখন ডেভেলপ হ'ব খেতিয়কৰ হাতত পইচা আহিব লাগে তেখেতৰ ঘৰত প্ৰডাকশ্যন বাঢ়িব লাগিব এইবাৰ আমাৰ শুক্লা চেৰফাং আৰু আমাৰ এই প্ৰজেক্টৰ দ্বাৰাই বহুতো মানে ধান খেতিৰ প্ৰডাকশ্যন বাঢ়িব ধান খেতিৰ প্ৰডাকশ্যন বাঢ়া মানে খেতিয়কৰ ঘৰৰ পইচাটো বেছি হোৱা এইটো আমাৰ কাৰণে ভাল তো সেই প্ৰজেক্টটো আৰম্ভ হোৱাৰ পাছত মই আশা কৰিছোঁ যাতে অফিচাৰসকলে যেনেকুৱা প্ৰজেক্টটো স্কিমটো বনাইছে ৰাইজৰ সুবিধাৰ কাৰণে যাতে সেই সুবিধাখিনি দিয়াৰ কাৰণে যিখিনি আঁচনি আছে এই আঁচনিটো যাতে ভালকৈ চোৱা কৰি সম্পূৰ্ণ ৰূপত মানে ছাকচেছ কৰে এইখিনি মই অফিচাৰসকলকো অনুৰোধ ৰাখিছোঁ আচলতে আপোনালোকে জানে যে এইটো বহুত পুৰণি স্কিম আমাৰ এনেকুৱা ডাঙৰ স্কিম অসমত কমেই আছে আৰু মেইন কথা হৈছে কি আঁচনিখনত যে পানীটো নেচাৰেল ষ্ট্ৰীমত হেডৱৰ্কছ হয় গতিকে পানীটো যদি হেড আপ হৈ থাকে তেতিয়া আমি তাক সদব্যৱহাৰ কৰিব পাৰোঁ খেতি পথাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো ভিছন যে 1 ড্ৰপ মোৰ ক্ৰপছ আৰু আপোনালোকে জানে যে এইটো যিটো GDP যে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন এই GDP 60% এগ্ৰিকালচাৰৰ পৰা আহে ইণ্ডিয়াত গতিকে কৃষিৰ ওপৰত ভাৰতে গুৰুত্ব দি আহিছে আৰু গুৰুত্ব দিব লাগিবই আৰু তাৰোপৰি আমাৰ এই বিটিআৰত যিটো টপ'গ্ৰাফি যিটো আমি নেচাৰেল পানীখিনিকে আমি সদব্যৱহাৰ কৰি কৃত্ৰিমভাৱে যিটো সময়ত প্ৰকৃতিয়ে পানী দিব নোৱাৰে সেইখিনি যাতে জলসিঞ্চন ব্যৱস্থাৰ যোগেদি আমি পানী দিব পাৰোঁ আৰু সেইটোৱে হৈছে আমাৰ বেছিক এইম জলসিঞ্চনৰ আৰু এইটো বিটিআৰত প্ৰচুৰ সম্ভাৱ্যতা আছে আৰু বিটিআৰত এৰিয়াটো টপ'গ্ৰাফি খুব সুইটেবল আৰু সেইটো কাৰণে আমি ইয়াত যদি আমি খুব বিজ্ঞানসন্মতভাৱে আমি ষ্ট্ৰাকচাৰবিলাক বা আঁচনিবিলাক যদি আমি এক্সিকিউশ্যন কৰোঁ ৰূপায়ণ কৰোঁ তেতিয়া কৃষকসকল লাভান্বিত হ'ব কিন্তু কথা হ'ল যিখিনি পানী সেই পানীখিনি ব্যৱহাৰ মানে এইটো 1 ড্ৰপ মোৰ ক্ৰপছ তাৰমানে 12 মাহে আমি সেই পানীটো বিভিন্ন খেতিৰ যি ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমাৰ আঁচনিখন সফলতা পাব এতিয়া আমাৰ সাধাৰণতে দেখা পায় যে ইয়াতে এবাৰেই খেতি কৰে কৃষকসকল গতিকে কৃষকসকলক খেতি কৰাৰ প্ৰতি যিটো উৎসাহ সেইখিনি আমাৰ জলসিঞ্চন বিভাগৰ লগত কৃষি ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টো জড়িত হৈ আগবাঢ়িলে মানে তিনিওটা কৃষক জলসিঞ্চন বিভাগ আৰু এগ্ৰিকালচাৰ এই তিনিওটা যদি একেলগে সুসম্বদ্ধভাৱে যদি এটা তেনেকুৱা ভিছন ৰাখি যায় তেতিয়া দেশৰ প্ৰগতি হ'ল লগতে ব্যক্তিগতভাৱেও কৃষকসকল উপকৃত হ'ব थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 600151
7103 नाम्बाराव सुलु लानो हागोन। एपल' डायग्नोस्टिक सेन्टार क'क्राझार।